Hello students, আজি আমি দশম শ্ৰেণীৰ বিজ্ঞান বিষয়ৰ বিদ্যুৎ নামৰ অধ্যায়টি আমি আজি তাৰ বিষয়ে আমি কিছু আলোচনা কৰিম। যেহেতু তোমালোকৰ ইয়াতে ইংলিছ মিডিয়ামৰ কোনোবা ষ্টুডেন্ট থাকিব পাৰা, গতিকে for the English medium students I will explain the things in English simultaneously along with Assamese, and both the English and Assamese, both languages I will try to show you on the screen, and therefore গতিকে আজি আমাৰ যেটো পাঠটো আছে এই পাঠটোৰ আমাৰ আজি আমি টপিক এটা দুটা আমি চাম আৰু সেই টপিকৰ বিষয়ে আমি আলোচনা কৰিম। গতিকে আমাৰ আজিৰ অধ্যায়টি হৈছে বিদ্যুৎ, chapter is electricity, আমাৰ subject general science, বিষয় সাধাৰণ বিজ্ঞান class 10, আৰু আজিৰ আমাৰ ক্লাছৰ বিষয়বস্তু হ'ব বৈদ্যুতিক আধান আৰু বিদ্যুৎ প্ৰবাহ। So today's topic of the class will be charge and electric current. Class 10 electricity অধ্যায় বিদ্যুৎ। So শিক্ষকৰ পৰিচয় শ্ৰীযুত মানৱ ভৰালী, গভৰ্ণমেণ্ট গৰ্ডন এইচএছ স্কুল নলবাৰী, মানৱ ভৰালী @gmail.com, হোৱাটছএপ নম্বৰ 9957538357, ইউটিউব চেনেল দেৱঋষি চেনেল। তো মই এই ক্লাছটো যদি তোমালোকে ইয়াৰ বেলেগ ক্লাছৰ পৰৱৰ্তী আগৰ ক্লাছবিলাক মই ইউটিউব চেনেল আপলোড কৰাৰ ব্যৱস্থা কৰিম। গতিকে কিবা কাৰণত কোনোবাই যদি ৰৈ যায় আজি ক্লাছটো পোৱাৰ কাৰণে, তো তেওঁলোকে ইউটিউব চেনেলত গৈ আকৌ এইটো চাই ল'ব পাৰিব। আৰু কিবা যদি কনফিউজন অসুবিধা যদি থাকে মোৰ ইমেইল দিয়া আছে, গতিকে ইমেইল আৰু হোৱাটছএপ নম্বৰ সেইটো তেওঁলোকে মোক কণ্টেক্ট কৰি সুধি ল'ব পাৰিব যদি আগৰ কিবা ক্লাছত তেনেকুৱা আহি থাকে। আজি আমাৰ পাঠ হ'ব আধান আৰু বৈদ্যুতিক প্ৰবাহ। এটা টপিক আমাৰ হ'ব চাৰ্জ এণ্ড ইলেক্ট্ৰিক কাৰেণ্ট। So charge, what is charge? So it's a mysterious quantity of the nature, mysterious quantity. So আধান প্ৰকৃতিৰ এটা ৰহস্যময় ৰাশি, এই কাৰণে যে আমি যেতিয়া বিদ্যুৎ চেপ্টাৰটো যেতিয়া আমি পঢ়িম, so বিদ্যুৎ চেপ্টাৰটো পঢ়িবলৈকে যাওঁতে কি হৈছে তাতে আমি আধানৰ বিষয়ে আমি পঢ়িব লাগিব, আধানৰ বিভিন্ন বিষয় আমি পঢ়িম, কিন্তু আধান কি বস্তুটো এই বস্তুটো কিন্তু আমাক কোনেও নকয়। So ই এটা প্ৰকৃতিৰ মৌলিক ধৰ্ম বুলি কয়, মানে কিন্তু আমি কোনেও নাজানো এটা মৌলিক ধৰ্ম এইটো কি বস্তু, কেনে ধৰণে গঠিত আমি নাজানো। অৰ্থাৎ আধান কি বস্তু আমি নাজানো, এতিয়া এই বস্তু হয় নে নহয় সেইটো আমি নাজানো, কিন্তু আমি জানো কি আমাক কি বুলি কোৱা হয়, আধান দুই প্ৰকাৰৰ, ধনাত্মক আৰু ঋণাত্মক আধান। মই কথাখিনি এইকাৰণে কৈছো এইকেইটা কথা তোমালোকৰ পৰীক্ষাত নাই, যেহেতু প্ৰশ্নটো উত্তৰ কোনো নাজানে গতিকে সোধাৰ প্ৰশ্নই নাই, কিন্তু এইকেইটা আমি এইকাৰণে চাব লাগে কাৰণ আমি যেতিয়া পঢ়িছো তো আমাৰ চিন্তা কৰিবলগীয়া আছে। এইটো কোনোবাই কিবা কিবি উলিয়াই পেলাই আমাক ইয়াতে দিছে কাৰণে আমি এইখিনি এনেকৈ পঢ়ি আছো, হয়তো অহাকালিলৈকে তুমি এনেকুৱা পাব পাৰা যে এই বস্তুটো বোলে নহয় এইটো এনেকুৱাহে এইটোহে হ'ব পাৰে। গতিকে তেনেকুৱা ধৰণৰ আমাৰ আৰু এটা চেলেঞ্জ আমাৰ এতিয়াও ৰৈয়ে আছে, সেইটো হৈছে যে মানে আধান কি বস্তু আমাৰ দুই প্ৰকাৰৰ বুলি কোৱা গৈছে। চ' যদি দুটা বেলেগ বেলেগ তাৰ মানে বিপৰীতমুখী ধৰ্মৰ যদি বস্তু এটা থাকে তেনেহ'লে কি হ'ব যে সিহঁতৰ তোমাৰ ধৰ্ম বা প্ৰপাৰ্টিটো সিহঁতৰ ষ্ট্ৰাকচাৰৰ ওপৰত ডিপেণ্ড কৰে। গতিকে ষ্ট্ৰাকচাৰ বেলেগ কিবা এটা বেলেগ আছে সেইকাৰণে তাৰ প্ৰপাৰ্টিটো কিবা এটা বা ধৰ্মটো কিবা এটা বেলেগ হৈছে। ওকে, যদি তাৰ তোমাৰ ষ্ট্ৰাকচাৰ যদি মানে বেলেগ বেলেগ থকা মানে কি বেলেগ এটা কিবা এটা আছে, যদি তাৰ ষ্ট্ৰাকচাৰ বা গঠন আছে তেনেহ'লে তাৰ গঠনটো মানে কি হয়, হোৱাট ইজ দ্য ষ্ট্ৰাকচাৰ অফ চাৰ্জ, এইটো কি বস্তুৰে গঠিত। ওকে, চ' তেনেকুৱা প্ৰশ্ন কিছুমান আমাৰ আহে। এতিয়া আমি জানো যে সকলোবোৰ বস্তুৱে পৰমাণুৰে গঠিত। চ' everything is made up of atoms. Okay, so what are atoms? So atoms
they have positive and the negative charges that also in the equal amount. Okay, a gaseous neutral atom. So amar eta jodi ami gaseous ami jodi onu jodi law to gaseous অনুত আমাৰ সাধাৰণতে কি হয় তাৰ আধানটো প্লাস মাইনাস একো নাথাকে শূন্য থাকে এই ঠিক এনেকুৱা ধৰণে তোমাৰ কি হৈ যায় যেনেকুৱা আধান সকলো বস্তুতে থাকে সকলো বস্তুতে ভৰ থাকে আৰু শক্তিও থাকে these are the things right আৰু প্ৰত্যেকটা বস্তুকে কি বুলি কয় যে মৌলিক ধৰ্ম বুলি কোৱা যায় those are the fundamental properties as is explained by our scientist okay এতিয়া অৰ্থাৎ আমি we cannot define those quantities what the charge is what the mass is and what the energy is গতিকে আমি জাস্ট ইয়াৰ প্ৰপাৰ্টি কিছুমান চাইছো আৰু তাৰ আমি ইয়াৰ কিছুমান বস্তু আমি ইয়াৰ মিজাৰ কৰিছো জুখিছো গতিকে আধান বস্তুটো আসলে কি হয় যদি এটা স্ট্ৰাকচাৰ কিবা আছে কিবা থাকে নেকি বা কিবা বস্তুৰে গঠিত নেই বস্তুটো কি হয় আধান or like that এই কোৱান্টিটি গতিকে এইটো তাৰমানে জনাটো আমাৰ কাৰণে এটা তোমাৰ মানে চ্যালেঞ্জ কালিলৈকে তুমি বা কোনোবা এজনে কোনোতো নাজানে না অৰুয়া বা নাজানে এই কথাটো ক'ব পাৰিব যে কি বস্তু এইটো সো তেনেহলে কি হৈ যাব এইটো আমাৰ কাৰণে এটা বহুত ডাঙৰ মানে a great leap of mankind so কি কয় তোমালোকে চাইলবা so আধানৰ তোমাৰ একক that means the SI unit of electric charge or the আধানৰ SI একক হৈছে তোমাৰ কুলম আৰু ঋণাত্মক তোমাৰ আধানৰ বাহক হৈছে আমি আধানটো দুই প্ৰকাৰৰ পাইছিলো তো ঋণাত্মক আধানৰ বাহক হৈছে ইলেক্ট্ৰন আৰু ধনাত্মক আধানৰ বাহক হৈছে প্ৰটন এটা ইয়াতে চাবা that means the electrons are the carriers of the negative charges and the protons are the carriers of positive charges so the carrier means what carrier means you can say this is the vehicle and you can take this something on it okay so this is charge so the vehicle is the electron or it may be proton can you see me it may be proton so these are the vehicles electrons and the protons are the vehicles of the charges but we do not know what the charge is we do not know what that but whatever it is the carriers are the electrons and the protons and both of them carry different types of charges একোটা ইলেক্ট্ৰনে কিমান পৰিমাণৰ ইয়াতে আধান নিব পাৰে যে 1.6 into 10 to the power minus 19 কুলম ওকে সো একে ধৰণে একোটা তোমাৰ ইলেক্ট্ৰনৰো আধানৰ মানটো সমান হয় the electric charge of a proton is also plus 1.6 into 10 to the power minus 9 ইলেক্ট্ৰনৰ সন্মুখত এটা মাইনাস দিয়া হয় প্ৰটনৰ সন্মুখত এটা প্লাস দিয়া হয় ইহঁতৰ বেলেগ বেলেগ বিপৰীতমুখী প্ৰকৃতিটো বুজোৱাৰ কাৰণে এতিয়া আধানৰ এসআই একক আমি পাইছো কিমান কুলম এতিয়া কুলম বুলি ক'লে কুলম 1 কুলম যদি তুমি আধান যদি তুমি ষ্টৰ কৰিব লাগে suppose you need to accumulate 1 coulomb of your charge how many electrons will be required for that see electron and the charge is different things two different words charge is the material electron is the vehicle now how many trucks of your charges will be required to accumulate 1 coulomb of charge অৰ্থাৎ 1 কুলম আধান তুমি জমা কৰিবৰ কাৰণে কিমান ট্ৰাক তুমি আধান আনিব লাগিব রাইট সো কিমান হয় 6 into 10 to the power 18 সংখ্যক ইলেক্ট্ৰন এটো কিন্তু সৰু সংখ্যা নহয় দে 10 to the power 18 মানে 10 to the power 7 হোৱাৰ লগে 1 কোটি হয় ঠিক আছে তো কিমান লাগিব 10000 কোটি কোটি ইলেক্ট্ৰনৰ প্ৰয়োজন হ'ব সো ইলেক্ট্ৰিক কাৰেন্ট সো এটা চাৰ্জৰ সৈতে জড়িত আমাৰ সবচেয়ে ইম্পৰ্টেন্ট পইণ্ট হৈছে যে বৈদ্যুতিক প্ৰবাহ what is electric current the orderly flow of electric charge through a conductor is known as electric current so here দুটা বস্তু আমি মন কৰিম two words one is the orderly another is the flow you see orderly means in the same direction disciplined okay one after another with some kind of arrangement okay discipline flow means what does it means flow means from it's moving from one direction to the other it's flowing movement
So orderly flow of the electric charge through a conductor is known as electric current. অৰ্থাৎ কোনো পৰিবাহীৰ মাজেৰে শৃংখলাবদ্ধভাৱে পাৰ হৈ যোৱা আধানৰ ফটক বৈদ্যুতিক প্ৰবাহ বোলে। ক্লিয়াৰ? সো এই আধান যিবিলাক আছে এই আধানবোৰক পৰিবাহী এডালৰ মাজেৰে তোমাৰ কোনে লৈ যায়? এই গাড়ীবিলাকৰ নাম কি? Those are electrons. So electrons are the carriers of the charges through a conductor. Now direction. So direction তোৰ কাৰণে তোমাৰ কেনেকুৱা হয় যে আমাৰ এইটো আহিব যে আমি ধৰি ললো ইয়াতে এটা পজিটিভ চাৰ্জ আমাৰ ইয়াতে আছে, ইয়াতে নেগেটিভ চাৰ্জ আছে থাকিলে যেতিয়া প্ৰথমতে বিজ্ঞানী এজনে যেতিয়া কাৰেন্টৰ বিষয়ে ষ্টাডি কৰিছিল তেতিয়া তেওঁ ধৰি ললে যে কাৰেন্টটো পজিটিভৰ পৰা পজিটিভ যেটো চাৰ্জ আছে the current moves from the positive charge to the negative charge, right? But later on it was found that actually electrons are the carrier of the charges, that means of the current. So the electrons move from the negative charge to the positive charge. So that is the direction of the electric current. Etia hol ki jejon scientist e prothomote ধৰি ললে না ধৰি ললে সকলো এটো ব্যৱহাৰ কৰিলে কৰি তেতিয়াৰ পৰা কি কৰিলে যে তাৰ মানে আমাৰ কনভেনশনাল যেটো কারেন্ট ফ্লো বুলি যেটো কোৱা হয় অৰ্থাৎ সাধাৰণতে যেটো আমি প্ৰবাহৰ দিশ বুলি কলে আমি ধৰো হেতু কি হয় যে মোমেন্ট অফ ইলেক্ট্ৰনছৰ বিপৰীত দিশত তাৰ মানে ইলেক্ট্ৰন বিলাকে ইয়াৰ পৰা নেগেটিভ চাৰ্জটোৰ ফালৰ পৰা তোমাৰ পজিটিভ ফাললৈকে যায় গতি হেতু একচুয়ালি ইলেক্ট্ৰন যোৱা দিশত আমাৰ ইফালে হ'ব লাগিছে অৰ্থাৎ ইয়াৰ পৰা এইটোৰ পৰা ইফালে হ'ব লাগিছিল আমাৰ দিশটো ইফালে নহয় বলে আমাৰ আমি কি ধৰি ধৰিছো উল্টা দিশত ধৰি ধৰিছো গতিকে সেই কাৰণে কি হৈছে যে বাই কনভেনশন কারেন্ট ফ্লোজ ইন অপোজিট ডাইৰেকশন টু দা মুভমেন্ট অফ দা ইলেক্ট্ৰনছ এখানে বুজি পাইছো নহয় তো সাধাৰণতে প্ৰবাহৰ দিশ ইলেক্ট্ৰনৰ ফুটৰ ঠিক আছে সো বিপৰীত দিশত হয় সো হেতু সো তাৰ পিছত তোমাৰ নেক্সট হৈছে বিদ্যুৎ প্ৰবাহৰ প্ৰকাশ ৰাশি বিদ্যুৎ প্ৰবাহৰ প্ৰকাশ ৰাশি মানে the expression of the electric current. So how do we express the electric current? So this is electric current I is equal to total charge Q divided by the time T. So it is our বিদ্যুৎ প্ৰবাহৰ প্ৰকাশ ৰাশি অৰ্থাৎ যে বিদ্যুৎ প্ৰবাহ is equal to মুঠ আধান divided by আধানখিনি পাৰ হৈ যাবলৈকে প্ৰয়োজনীয় সময় So এতিয়া আমি ধৰিলো যে আমাৰ এটা পৰিবাহী এডাল আছে এডাল সকলে দেখা পাইছে না পৰিবাহী সো এই পৰিবাহীডালৰ মাজেৰে ধৰিলো আমাৰ কি হৈছে যে প্ৰথমতে এটা ইলেক্ট্ৰন পাৰ হৈ গ'ল কিমান সময় লাগিল 1 সেকেন্ডত এটা গ'ল তাৰ পিছত 2 সেকেন্ড হ'ল আৰু এটা গ'ল মুঠ ইলেক্ট্ৰন কিমান হ'ল দুটা হলে তেতিয়া মই কি কৰিছো যে মই ইয়াতে লিখিছো যে আধান মানে ইলেক্ট্ৰনৰ সংখ্যা মানে ট্ৰাকৰ সংখ্যা পূৰণ আধানৰ পৰিমাণ ইলেক্ট্ৰনতে আধান কিমান পৰিমাণৰ কঢ়িয়াইনে এই যে মই কাৰ্সৰটো যে দেখিছা E is equal to 1.6 into 10 to the power minus 19 কুলম পৰিমাণৰ আধান কি কঢ়িয়াইনে সো ইলেক্ট্ৰনৰ সংখ্যাৰে যেটা পূৰণ কৰিলো আমি পালো মুঠ আধান অৰ্থাৎ টোটাল চাৰ্জ ডিভাইডেড বাই দা যিমানখিনি সময় হয় আমি এইটো হিসাব কৰি ললো হৰণ কৰি দিলো আমি যেটো পালো তাক আমি বিদ্যুৎ প্ৰবাহ বুলি কওঁ সো I is equal to Q by T or you can write NE by T so electric current number of electrons multiplied by the charge of the electron divided by the time where N is the number of electrons so now we will come to the unit of electric current so বৈদ্যুতিক প্ৰবাহৰ একক কি যে বৈদ্যুতিক প্ৰবাহৰ SI একক হৈছে এম্পিয়াৰ এম্পিয়াৰ মানে কি সো এম্পিয়াৰ মানে তোমাৰ কি হয় যে পৰিবাহী এডালৰ মাজেৰে 1 সেকেন্ডত যদি 1 কুলম পাৰ হৈ যায় তেনেহলে পৰিবাহীডালৰ মাজেৰে পাৰ হৈ যোৱা প্ৰবাহক আমি 1 এম্পিয়াৰ বুলি কওঁ so what 1 ampere means if 1 coulomb of charge passes through a conductor for 1 second then the current through the conductor will be called as
1 ampere গতিকে আমি এখিনিলৈকে আজি চালো সো 1 ampere যেটা আমি কারেন্ট যেটা আমি কৈছো তার মানে কি হৈছে এটাল আমি পৰিবাহী লৈছো পৰিবাহীডালৰ মাজেৰে কি হ'ব যে ইলেক্ট্ৰন বিলাক গতি কৰি আছে ইলেক্ট্ৰন কিনি গতি কৰি থাকোতে এটা আমি লৈছো যে ধৰি ললো আমাৰ 5 মিনিটত আমাৰ 5 মিনিটত আমাৰ 10 কুলম আমাৰ আধান পাৰ হৈ গৈছে তেতিয়া কিমান হ'ব আমাৰ প্ৰবাহ 10 divided by 5 অৰ্থাৎ আমাৰ 2 ampere সো গতিকে তোমালোকৰ কাৰণে মই কেইটামান প্ৰশ্ন দিছো যে পৰিবাহী এডালৰ প্ৰস্থচ্ছেদৰ মাজেৰে টি সময়ত n সংখ্যক ইলেক্ট্ৰন পাৰ হৈ গলে পৰিবাহীডালৰ মাজেৰে পাৰ হৈ যোৱা প্ৰবাহৰ মান উলিয়াবা n numbers of electrons flow through a cross section of a conductor in time t if the charge of an electron is on an electron is actually this should be e instead of n electron is your e write an expression for the current in the conductor so the next is 0.5 coulomb charge passes through a cross section of a conductor in 5 seconds find the current অর্থাৎ পৰিবাহী এডালৰ প্ৰস্থচ্ছেদৰ মাজেৰে 5 সেকেন্ডত 0.5 কুলম পৰিমাণৰ আধান পাৰ হৈ গলে প্ৰবাহৰ মান উলিওৱা আৰু 3 নম্বৰ কোৱেশ্চন এটা দিছো the calculate the current in a wire if 1500 coulomb charge is passed through it in 5 minutes অৰ্থাৎ যে তার এডালৰ মাজেৰে 5 মিনিটত 1500 কুলম আধান পাৰ হৈ গলে প্ৰবাহৰ মান উলিওৱা সো গতিকে তোমালোকৰ আমাৰ আজিৰ ক্লাছটো আমি এইখিনিতে আমি ৰাখিছো বাকিখিনি আমি পৰৱৰ্তী ক্লাছত আমি ডিসকাশন কৰিম গতিকে এইখিনি ক্লাছত যদি তোমালোকৰ কিবা অসুবিধা আছে তেনে হলে তোমালোকে নেক্সট মোড এটা দিয়া আছে তোমালোকে সুধিব পাৰা বা নেক্সট ক্লাছত সুধিব পাৰা গতিকে এইখিনি তোমালোকৰ কৰিবা